ষষ্ঠ সংযোজনত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গড় বিশ্বনাথৰ পলুকটা চৰত সংঘটিত হৈছে এই নৃশংস ঘটনা চোৰাং চিকাৰীয়ে গড়টোক হত্যা কৰি কাটি লৈ গল খৰ্গ ঘটনাস্থলীত উদ্ধাৰ হৈছে এটা 303 ৰাইফলৰ খালি কাৰ্টিজ আমি পুনৰ জনাইছো পুনৰ কাজিৰঙাত গড় হত্যা কাজিৰঙাৰ ষষ্ঠ সংযোজনত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গড় বিশ্বনাথৰ পলুকটা চৰত সংঘটিত হৈছে এই নৃশংস কাণ্ড চোৰাং চিকাৰীয়ে গড়টোক হত্যা কৰি কাটি লৈ গল খৰ্গ ঘটনাস্থলীত উদ্ধাৰ হৈছে এটা 303 ৰাইফলৰ খালি কাৰ্টিজ আমি ৰাতিপুৱা খবৰ পালো পলকটা টাপু বুলি টাপু এটাত আমাৰ মতা গড় এটা মৃত অৱস্থাত আমাৰ খবৰ পোৱা গৈছিল আৰু ইমিডিয়েটলি ৰেঞ্জৰ টিম আহি পেলাই সাইটটো পালেহি দেখা গৈছে যে ৰাইনোটো পচিং হৈছে আৰু খৰ্গটো চিকাৰীয়ে লৈ ধাও হৈছে আৰু আমাৰ বৰ্তমান সেই স্থলীৰ পৰা আমাৰ 4টা এমটি কেছ পোৱা গৈছে আমি সেইকেইটা 303 বুলি সন্দেহ কৰিছোঁ এমটি কেছকেইটা গুলি এতিয়ালৈকে এটা PM চলি আছে তো ফাইনালি আমি এটা উন্ড দেখিছোঁ এন্ট্ৰি উন্ড তো আমাৰ ফাইনালি PM কৰাৰ পিছত ডিটেইলছটো ওলাব নিশ্চয়